ছাগলী শিঙৰ পেঁপা 94তম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশনলৈ এয়া হ'ল মূল শোভাযাত্ৰাৰ কিছু অংশ চাওকচোন। বাৰশ বিঘা মাটি সামৰি এক বৃহৎ অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 4 দিনীয়া কাৰ্যসূচীৰ এই হ'ল শোভাযাত্ৰা। এক অপূৰ্ব নান্দনিক দৃশ্য চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ। হ'ল মুখ্য তোৰণ আৰু মানুহৰ ভিৰ দেখিছে কেনেকুৱা ধৰণৰ ভিৰ এই চাৰিওফালে। নেশ্যনেল হাইৱে 37 মহবন্ধা যোৰহাটত এই 3 মাহ আগৰ পৰা এক বৃহৎ প্ৰস্তুতি চাওক কিমান ধুনীয়া ইয়াৰ পৰিৱেশ। 15,000 স্বেচ্ছাসেৱকৰে গঠিত আৰু প্ৰতিখন জিলাৰ পৰা 5,000কৈ স্বেচ্ছাসেৱক এই অনুষ্ঠানলৈ আহি তেওঁলোকে সেৱা আগবঢ়াইছে। ইয়াৰ চাওক যিবোৰ ইয়াত থকা শিবিৰ কেম্প, এইবোৰ কেম্পৰ দৃশ্য ইমান ধুনীয়া নান্দনিক সজ্জা খুবেই ভাল লগা দেখা যায়। ঠাইৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে বাহিৰৰ পৰাও বহুতো ইয়াতে ভক্তসকলে আহি উদুলি মুদুলি কৰিছে এই অধিৱেশনৰ পৰিৱেশ। এয়া হ'ল চাওক, এয়া হ'ল পতাকা উত্তোলনৰ ঠাইখন কিমান এক নান্দনিক পৰিৱেশ, খুবেই ভাল লাগে। আমাৰ নীলকল গোলাঘাটৰ বহুত বছৰ মূৰত দেখা পালোঁ এই গ্ৰন্থমেলাত। এয়া সকলো ধান খেৰেৰে নিৰ্মিত চাওক, গড় বনাইছে ধান খেৰেৰে কিমান ধুনীয়া। আৰু এই নীলা ৰঙৰ এই ঘৰটো দেখিছে যে এইটো হ'ল কেন্দ্ৰীয় সেৱা বাহিনীৰ কাৰ্যালয় আৰু নাম দিছে বৰহাৰপুৰ। কিমান ধুনীয়া বনাইছে আৰু এইটো খেৰেৰে বনোৱা এটা গড় আৰু গেটখন চাব ওপৰত আছে শৰাই, এইখন ওপৰত শৰাই ধুনীয়াকৈ বনাইছে। শৰাই থকা শিবিৰ পলাশবাৰী জিলা থকা চব কিমান ধুনীয়া চাৰিওফালে 13খন তোৰণ আছে। বাণিজ্য মেলাৰ বৃহৎ ভিৰ আৰু ইয়াৰ লগতে পলিকেব কোম্পানীয়ে চাৰ্জিং পৰ্টবোৰ বনাই দিছে ৰাইজৰ সুবিধাৰ কাৰণে। খেৰেৰে বনোৱা নে কাঁহী খেৰেৰে বনোৱা আৰু এইটো হ'ল মূল মণ্ডপ। এইটো হ'ল মূল মণ্ডপটো। ইয়াতে প্ৰায় দিনে ৰাতি ইয়াতে ইমানেই ধুনীয়া শিবিৰবোৰ আৰু খুবেই ভাল কাম কৰিছে। ইমান ধুনীয়া চাওক, ইয়াৰ ধান খেৰেৰে নিৰ্মিত এই বাঁহ বেতেৰে নিৰ্মিত এই ঘৰবোৰ, এই শিবিৰবোৰ, কেম্প, এনেকুৱা কেম্প ইয়াতে বহুখিনি আছে। তথ্যমতে এনেকুৱা কেম্প, এনেকুৱা ধুনীয়া ধুনীয়া কেম্প, এনেকৈ সুন্দৰ সুন্দৰ কেম্প, বিভিন্ন কাৰুকাৰ্যৰ এক সজ্জিত কেম্প 300টা বুলি মই পাইছোঁ। সঁচাকৈ খুবেই এক আশ্চৰ্যকৰ, খুবেই এক নান্দনিক এই শংকৰ সংঘৰ এই পৰিৱেশ, ইয়াৰ উদুলি মুদুলি পৰিৱেশ ইমান ধুনীয়া। চাৰিওফালে শংকৰ সংঘৰ চিম্বলৰে এই পতাকাবোৰ থিয় দি আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ হৈছে অসমৰ এটা বেচৰকাৰী ধাৰ্মিক অনুষ্ঠান। গুৰুজনাৰ আদৰ্শ সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ শংকৰ সংঘই বহু আগৰ পৰাই 1930 চনৰ পৰাই অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সমাজৰ হকে কাম কৰি আছে। সন্মুখভাগতে এনেকুৱা মানুহৰ লুকাই ফটো উঠিছে, ভিডিঅ' কৰিছে, ইমানে মানুহৰ ভিৰ। আজি মানে এনেকুৱা অৱস্থা, 1 ঘণ্টা আহিবৰ কাৰণে 1 কিলোমিটাৰ আহিব পাৰিব। 1 ঘণ্টা গাড়ী চলালে 1 ঘণ্টা ৰাস্তা আহিব। আৰু এয়া ধুনীয়া এখন তোৰণ উঠিছে, ধুনীয়া এখন গেট, আৰু ইয়াত ধুনীয়াকৈ বনোৱা এইবোৰ চব এইবোৰ খেৰেৰে বনোৱা আছে শৰাইবিলাক। এখন নকছাৰী হেৰালতলী মহবন্ধা যোৰহাটৰ এই স্থান। শংকৰ সংঘৰ নিজা সংবিধান দিনপঞ্জী মতে কামবোৰ কৰি গৈছে সমাজৰ হকে। আৰু এনেকুৱা শিবিৰ প্ৰতিখন জিলাৰে এনেকুৱা বহুত শিবিৰ আছে। এয়া হ'ল বিভিন্ন গছ গছনি থলুৱা সম্ভাৰেৰে এক সুসজ্জিত এই শিবিৰসমূহ চাওক। এখন সন্মুখত শৰাই। 1930 চনত নগাঁও জিলাত পোনপ্ৰথমে শংকৰ সংঘৰ অধিৱেশন হৈছিল আৰু তাহানিৰ পৰাই তেতিয়াৰ পৰা আজিলৈকে 94 সংখ্যক এই যোৰহাটত অধিৱেশনখনি অনুষ্ঠিত হ'ল। এক সুদীৰ্ঘ যাত্ৰা, আৰু কিছু বছৰ গ'লেই, আৰু মাত্ৰ 6 বছৰ গ'লেই 100 বছৰ পূৰ্ণ হ'ব। এইটো চাওক সন্মুখত এটি নামঘৰ, সৰু নামঘৰৰ আৰ্হি এটা প্ৰস্তুত কৰি উলিয়াইছে।
নগাঁও বেবেজীয়াৰ এয়া হ'ল দক্ষিণ পাটৰ এটি ভক্তৰ সমদল আৰু তেওঁলোকৰ সৈতে মই কিছু সময় পাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই অসম পশ্চিমবংগ মেঘালয় অৰুণাচল প্ৰদেশ আৰু দিল্লীৰ কিছু অঞ্চল সামৰি লৈ সংঘৰ কাম কাজ অব্যাহত ৰাখিছে সংঘৰ এই বাৰ্ষিক অনুষ্ঠান অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত কৰা হয় দৰং জিলা শিবিৰ আৰু এনেকৈ ৰাতি ভকত প্ৰাণ বৈষ্ণৱে এনেকৈ তেওঁলোকৰ ৰাতি উদযাপন কৰে আৰু আপুনি ক'ৰ পৰা আহিছে মই দলগাঁৱৰ পৰা আহিছোঁ দৰং জিলা দলগাঁৱৰ পৰা আচ্ছা এয়া এজন আছে আপুনি ক'ৰ পৰা আহিছে মই দৰঙৰ দলগাঁৱৰ পৰা আহিছোঁ আচ্ছা দৰং জিলাৰ পৰা আহিছে এয়া আহিছে ক'ৰ পৰা দৰং ৰূপালীম প্ৰাথমিক শাখাৰ পৰা আমি আহিছোঁ আচ্ছা এইবোৰ দেখিছে আৰু এই সেইবোৰ যিমান দেখা গৈছে গোটেইখিনি দৰঙৰে হয় গোটেইটো দৰঙৰ এয়া এতিয়া যাব লৈছে দূৰ দূৰণিৰ পৰা অহা বা বান্ধৱ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ঠাইৰ পৰা এই সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত উপস্থিত হোৱা আৰু আপোনালোক ক'ৰ পৰা আহিছিলে আমি গুৰেশ্বৰৰ পৰা গুৰেশ্বৰ এওঁলোক গুৰেশ্বৰৰ পৰা আহিছিলে আৰু যাব কেতিয়া গধূলিকৈ যাব ট্ৰেইনত অঁ ঠিক আছে যাব বাৰু এই দেখিছে এয়া হ'ল ইয়াৰ পৰিৱেশটো আৰু কিছু সময়ৰ পিছত এই গোটেই খালী হৈ যাব আৰু এইফালে ৰেডি হৈ আছে যাবৰ কাৰণে দেখাব চেষ্টা কৰিছোঁ এয়া তেওঁলোক যাবলৈ ৰেডি হৈ আছে আৰু ইয়াৰ বজাৰৰ পৰা এই অধিবেশনস্থলীৰ পৰা যোনে জীপ আছে গৈছে এটা স্মৃতি হিচাপে লৈ গৈছে আৰু এই হ'ল খোৱাৰ ব্যৱস্থা এনেকুৱা আছিলে এইটো হ'ল ইয়াৰ পৰিৱেশ আজি 4 দিনে এই ঠাই মানুহৰ জনসমাগমৰ অন্ত নাই ইয়াতে ইমান লাখ লাখ মানুহ আৰু এতিয়া এইখিনি সময়ত পূৰা নিজাম মানুহবিলাক সকলোৱে নিজৰ ঘৰলৈ গন্তব্যস্থানলৈ সকলোৱে ৰাওনা দিছে দেখিছে পৰিৱেশবিলাক পূৰা নিজাম হৈ পৰিলে খালী হৈ পৰিলে আৰু দেখিছে ইয়াৰ পৰিৱেশ এনেকুৱা ধৰণৰ আৰু মই গৈ আছোঁ ডিব্ৰুগড় আৰু মোৰ লগত থকা এয়া গুৱাহাটী যাব আৰু এই দৰঙলৈ যাব এয়া হ'ল ইয়াৰ সামগ্ৰিক এটি অনুসন্ধান কঁঠালৰ ডাল কঁঠাল গছৰ ডাল সংঘৰ সমাজৰ প্ৰতি এক বৃহৎ অৱদান এয়া হ'ল শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় এই সমাজৰ হকে কাম কৰি আহি আছে ছাগলী শিঙৰ পেপা ছাগলী শিং আৰু এইটো হ'ল মেথনৰ আৰু এইটো মহৰ শিং এইবাৰ অধিবেশনত একেলগে 10,000 ভক্ত একেলগে আহাৰ গ্ৰহণ কৰিব পৰা ব্যৱস্থা লগতে 500 ৰান্ধনীয়ে দিনে ৰাতিয়ে 4 দিনৰ কাৰ্যসূচী চলাই গৈ আছে চাওক খুবেই এক নান্দনিক পৰিৱেশ আহক এই ভিডিঅ'টো সকলোৱে আমি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰ এটা কৰি দিব আগলৈ চাই থাকিব ধন্যবাদ জয় অসম জয় গুৰু শংকৰ বজাব নোৱাৰিলে মাতটো নোলালে কি হ'ব